আপোনালোকে যে দেখে ফাইনেন্সিয়ালি সফল ব্যক্তিসকল তো তেখেতসকলৰ মেজৰ সোৰ্স অফ ইনকাম সাৰ্ভিস বা বেলেগ অন্য কিবা নহয় তেখেতসকলৰ মেজৰ সোৰ্স অফ ইনকাম হৈছে ষ্টক মাৰ্কেট শেয়াৰ এসআইপি মিউচুৱেল ফান্ড ষ্টক মাৰ্কেট বহুত ৰিস্কি হয় সেই সকলৰ বাবে যি সকলে ইয়াক গেম বুলি ভাবে বা ইয়াত লাক ট্ৰাই কৰিবৰ কাৰণে আহে যদি আপুনি সঠিক শিক্ষাৰে চাই চিটি টকা ইনভেস্ট কৰে তেনেহলে টকা উপাৰ্জন কৰিবৰ বাবে ইয়াতকৈ সহজ ৰাস্তা একোই হ'ব নোৱাৰে আমাৰ সকলোৰে লগত টকা পইচা থাকে কাৰোবাৰ হাতত কম কাৰোবাৰ হাতত বেছি কিন্তু আমি শেয়াৰ মাৰ্কেটত বা মিউচুৱেল ফাণ্ডত টকা ইনভেস্ট কৰিবলৈ আমি ভয় কৰো কাৰণ শেয়াৰ মাৰ্কেট বুলি কোৱাৰ লগে লগে আপুনি আপোনাৰ জীৱনত হয় কোনোবা আপোনাৰ বন্ধুৰ পৰা নহয় কোনোবা আপোনাৰ আত্মীয়ৰ পৰা শুনিছে যে শেয়াৰ মাৰ্কেট বহুত ৰিস্কি হয় এয়া গেমলিংৰ নিচিনা হয় আৰু আমি সেইভাবে ৰিস্কতকৈ সদায় সিকিউৰ সেভিংস কৰি ভাল পাওঁ যেনে এলআইসি হক এফডি হক আৰডি হক তো আমি এই সেভিংস বিলাক ভাল পাওঁ কিন্তু আমি অলপ ৰিস্ক লবলৈ বেয়া পাওঁ সেইভাবে আমি জীৱনত ফাইনেন্সিয়ালি আগুৱাই যাবলৈ যথেষ্ট কষ্ট হয় তাৰে ভিতৰত আমাৰ মাজৰে কিছু পাৰ্সেন্টেজে শেয়াৰ মাৰ্কেটত পইচা ইনভেস্ট কৰে যদিও তো তেখেতসকলে সঠিকভাৱে নাজানে যে শেয়াৰ মাৰ্কেটে কিদৰে কাম কৰে আৰু কোনবোৰ শেয়াৰত আমি ইনভেস্ট কৰিলে আমি লাভৱান হ'ব পাৰিম আজিৰ এই ভিডিঅটোত এইখিনি কথাকে বিতংভাৱে খুব সহজভাৱে আপোনালোকে সকলোৱে বুজি পোৱাকৈ আলোচনা কৰিম তো যদি আপুনি আগ্ৰহী তেনেহলে ভিডিঅটো শেষলৈকে চাব আৰু চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব বেসিক্যালি আজি এই ভিডিঅটোত আমি চাৰিটা ভাগত কথাখিনি আলোচনা কৰিম যে শেয়াৰ মাৰ্কেটে কিদৰে কাম কৰে আৰু সেকেন্ডলি হৈছে কোনবোৰ শেয়াৰত আমি ইনভেস্ট কৰিব লাগে থাৰ্ডলি হৈছে আমি কেনেকৈ ৰিস্ক মেনেজমেন্ট কৰিব লাগিব আৰু ফোৰ্থলি হৈছে ইনভেষ্টমেন্ট আৰু ট্ৰেডিংৰ মাজত কি ডিফাৰেন্স আছে পাৰ্থক্য কি আছে ফাৰ্স্ট অফ অল শেয়াৰ মাৰ্কেট কি আৰু ই কেনেদৰে কাম কৰে আমি সকলো জানো যে যিকোনো এটা কোম্পানী যিকোনো এটা উদ্যোগ পৰিচালনা কৰিবৰ হলে যথেষ্টখিনি টকাৰ প্ৰয়োজন হয় আৰু এই পইচাখিনি পাবৰ বাবে কোম্পানীটোৱে বা উদ্যোগটোৱে তিনিটা পদ্ধতি অৱলম্বন কৰে প্ৰথমটো হৈছে তেখেতসকলে বেংকৰ পৰা ঋণ লয় নহলে সেকেন্ডলি হৈছে কোনো ইনভেষ্টৰক তেখেতসকলে নিজৰ কোম্পানীৰ অংশীদাৰ বনাই তেখেতৰ পৰা টকা সংগ্ৰহ কৰে আৰু তৃতীয়তে হৈছে তেখেতসকলে আইপিও লঞ্চ কৰি আইপিওৰ দ্বাৰা নিজৰ শেয়াৰ ষ্টক মাৰ্কেটত বিক্ৰী কৰে ইয়াৰ দ্বাৰা কোম্পানীৰ ডেট ফ্ৰী হোৱাৰ লগতে কোম্পানীৰ ডিসিশন মেকিং পাৱাৰ সদায় কোম্পানীৰ মালিকৰ হাততে আবদ্ধ থাকে এই শেয়াৰ বা ষ্টক সদায় ইউনিট হয় যি কোম্পানীৰ ওনাৰশিপক ৰিপ্ৰেজেন্ট কৰে যদি আপুনি শেয়াৰ কিনে সেই শেয়াৰৰ দ্বাৰা কোম্পানীৰ কিছু অংশীদাৰ হিচাপে আপুনিও পায় আপুনি যিমানে শেয়াৰ কিনিব সিমানেই সেই কোম্পানীৰ অংশীদাৰ হিচাপে পৰিগণিত হ'ব এই শেয়াৰসমূহ কিনা বেচা কৰিবৰ কাৰণে বা কোম্পানীয়ে বিক্ৰী কৰিবৰ কাৰণে এটা প্লেটফৰ্মৰ প্ৰয়োজন হয় যাক আমি ষ্টক এক্সচেঞ্জ বুলি কওঁ তো আমাৰ ভাৰতবৰ্ষত দুটা ষ্টক এক্সচেঞ্জ আছে এটা হৈছে আপোনাৰ এনএসসি নেশনাল ষ্টক এক্সচেঞ্জ সেকেন্ডলি হৈছে বিএসসি বম্বে ষ্টক এক্সচেঞ্জ যিকোনো এটা কোম্পানীৰ ডিমান্ড আৰু পপুলাৰিটি চাই পেলাই কোম্পানীটোৰ শেয়াৰ প্ৰাইস সদায় নিৰ্ধাৰণ কৰা হয় এতিয়া আমি জানো আহক সেনসেক্স আৰু নিফটি বিষয় তো আপোনালোকে হয়তো বহুত শুনিছে নিউজত শুনিছে যথেষ্ট মাধ্যমত শুনিছে যে সেনসেক্স নিফটি কি হয় সেনসেক্স নিফটি তাৰ বিষয়ে জানো আহক তো সেনসেক্স নিফটি বেসিক্যালি ইয়া ইন্ডিসেটস হয় যি নেকি গ্ৰুপ অফ টপ কোম্পানী বা মাৰ্কেটৰ ওভাৰঅল পাৰফৰ্মৰ বিষয়ে আমাৰ জনসাধাৰণক জনাই থাকে ইয়াৰ দ্বাৰা আমি সদায় গম পাওঁ যে মাৰ্কেটৰ ওভাৰঅল পাৰফৰ্ম কেনেকুৱা হৈ আছে এইখিনি হৈছে ষ্টকছ মাৰ্কেটৰ বেসিক কথা বা ষ্টক মাৰ্কেটে কেনেদৰে কাম কৰে এতিয়া আমি জানো আহক শেয়াৰ মাৰ্কেটৰ পৰা টকা কেনেদৰে ইনকাম কৰিব পাৰি ইয়াৰ পৰা টকা উপাৰ্জন কৰিবৰ কাৰণে বহুকেইটা উপায় আছে তো তাৰে ভিতৰত হৈছে আপোনাৰ ইনভেষ্টিং ট্ৰেডিং কমোডিটিজ মিউচুৱেল ফান্ড
ট্ৰেডিং মানে হৈছে আপোনাৰ শৰ্ট টাৰ্ম ইনভেষ্টমেন্ট আপুনি ৰাতিপুৱা 9:30 ত পইচা ইনভেষ্ট কৰিব পাৰিব ইভিনিং আপুনি 3:30 ত ক্লোজ কৰিব লাগিব য'ত নেকি হাই ৰিস্ক থাকিব সেকেন্ডলি হৈছে আপোনাৰ ইনভেষ্টমেন্ট মানে হৈছে আপোনাৰ লং টাৰ্মৰ কাৰণে কৰিব লাগিব আৰু ইয়াত আপোনাৰ ৰিস্ক কম থাকিব প্ৰফিট হাই থাকিব তৃতীয়তে হৈছে কমোডিটিজ মানে হৈছে আপোনাৰ গোল্ড সিলভাৰ ইত্যাদিত যিবিলাক ইনভেষ্ট কৰে সেইবিলাকক আমি কমোডিটিজ বুলি কওঁ তো চতুৰ্থতে হৈছে মিউচুৱেল ফান্ড বা এসআইপি তো মিউচুৱেল ফান্ড বা এসআইপি হৈছে আপুনি ইনডাইৰেক্টলি কৰা ইনভেষ্টমেন্ট ইয়াত আপুনি ডাইৰেক্টলি ইনভেষ্ট কৰিব নালাগে আপুনি কোনোবা বেংকৰ যোগেদি কোনোবা ব্ৰোকাৰ হাউসৰ যোগেদি আপুনি কৰা ইনভেষ্টমেন্টক আমি মিউচুৱেল ফান্ড বা এসআইপি বুলি কওঁ এই গুটেইকেইটা আটাইকেইটাৰ মূল উদ্দেশ্য এটাই আপুনি কম টকাত ক্ৰয় কৰি বেছি টকাত বিক্ৰী কৰা তো এক্সাম্পল হিচাপে আপুনি যদি 40 টকাত কিনি পেলাই 60 টকাত বেচিছে তেতিয়া হলে আপোনাৰ 20 টকা প্ৰফিট মাৰ্জিন আছে এটা শেয়াৰ ঠিক তেনেকৈ যদি আপুনি 1000 শেয়াৰ কিনি থৈছে তেতিয়া হলে আপোনাৰ প্ৰফিট মাৰ্জিন হ'ব আপোনাৰ 20000 টকা হেয়া আপোনাৰ এমাহতো হ'ব পাৰে দুমাহতো হ'ব পাৰে দুবছৰতো হ'ব পাৰে যিকোনো এটা কোম্পানীৰ শেয়াৰ প্ৰাইস নিৰ্ভৰ কৰে কোম্পানীটোৰ পাৰফৰম্যান্স ফান্ডামেন্টাল আৰু সময়ৰ ওপৰত যদি আপুনি কোনো এটা কোম্পানীৰ ফান্ডামেন্টাল এনালাইসিস কৰি ইনভেষ্ট কৰে তো তেতিয়া হলে যথেষ্ট ভাল প্ৰফিট পোৱাৰ সম্ভাৱনা থাকে ইয়াৰলি ম্যাক্সিমাম 200% মানলৈকে আপুনি পাই যাব পাৰে এতিয়া কথা পাতিম আপোনাৰ বিষয় তো আপুনি কেনে ধৰণে ষ্টক মাৰ্কেটৰ পৰা টকা উপাৰ্জন কৰিব এজ এ বিগিনাৰ আপুনি ষ্টক মাৰ্কেটৰ পৰা টকা উপাৰ্জন কৰিব হলে আপুনি সদায় ল ৰিস্ক ইনভেষ্টমেন্ট কৰিব লাগিব এটা কথা মনত ৰাখিব যে আপুনি ইনভেষ্টৰ হে আপুনি ইনভেষ্টমেন্ট হে কৰিব আপুনি ট্ৰেডিং নকৰে ট্ৰেডিং আৰু ইনভেষ্টমেন্ট বহুত বেলেগ বেলেগ বস্তু ট্ৰেডিংত বহুত হাই ৰিস্ক থাকে তো ইয়াত ইনকাম কৰিবলৈ হলে আমাক যথেষ্ট নলেজৰ প্ৰয়োজন হয় টেকনিক্যাল এনালাইসিস কৰিব লাগিব ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব তো ক্যান্ডেলস্টিক্সৰ বিষয়ে জানিব লাগিব তো মই পৰৱৰ্তী ভিডিঅত ক্যান্ডেলস্টিক্সৰ বিষয়ে এটা ভিডিঅ বনাম তো এই সকলোবিলাক নলেজ যদি নাথাকে আপুনি ট্ৰেডিংত ইনকাম কৰাৰ জায়গাত আপুনি লছ হে কৰিব সেইবাবে আমি প্ৰথম পৰ্যায়ত ইনভেষ্টমেন্ট কৰিব লাগে আৰু ইনভেষ্টমেন্ট কৰিলে মিনিমাম 5 বছৰৰ কাৰণে কৰিব লাগিব 5 বছৰৰ ওপৰত কৰিব লাগিব তেতিয়াহে আপুনি এটা ভাল টকা ইনকাম কৰিব পাৰিব নেক্সট ভিডিঅত আমি পাৱাৰ অফ কম্পাউন্ডিংৰ বিষয়ে আলোচনা কৰিম এসআইপি বা মিউচুৱেল ফান্ডৰ বিষয়ে এটা ডেডিকেটেডলি ভিডিঅ আছে তো চেনেলটো ভিজিট কৰিলে ভিডিঅটো চাব পাৰিব আহক এতিয়া কথা পাতিম ষ্টক এনালাইসিস কি আমি ষ্টকস এটা কেনে ধৰণে এনালাইসিস কৰিব পাৰো যে কোম্পানীটোত ইনভেষ্ট কৰিলে আমি প্ৰফিট হ'ব না নহয় যিকোনো এটা কোম্পানীক আমি দুটা প্ৰকাৰে এনালাইসিস কৰা যায় এটা হৈছে আপোনাৰ টেকনিক্যাল এনালাইসিস আনটো হৈছে আপোনাৰ ফান্ডামেন্টাল এনালাইসিস ট্ৰেডিংৰ বাবে আমি সদায় টেকনিক্যাল এনালাইসিস কৰা হয় আৰু টেকনিক্যাল এনালাইসিস য'ত কোম্পানীৰ গ্ৰাফ আৰু মাৰ্কেট নিউজৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যে সেই কোম্পানীৰ শেয়াৰ প্ৰাইস বাঢ়িবনে কমিব যেনেকৈ আমি ট্ৰেডিংৰ কাৰণে টেকনিক্যাল এনালাইসিস কৰো ঠিক তেনেকৈ আমি ইনভেষ্টমেন্টৰ কাৰণে সদায় ফান্ডামেন্টাল এনালাইসিস কৰা হয় ইয়াৰ দ্বাৰা কোম্পানীৰ লগত জড়িত প্ৰত্যেকটো বস্তু সূক্ষ্মভাৱে চোৱা হয় কোম্পানীটোৱে কি বনায় কোম্পানীটোৰ প্ৰফিট কিমান কোম্পানীটোৰ ইয়াৰলি টাৰ্নওভাৰ কিমান ৰেভিনিউ কেশ ফ্লো এটসেট্ৰা এটসেট্ৰা তো ভয় খোৱাৰ কোনো কাৰণে আহিব নোৱাৰে মাৰ্কেটৰ উৰা বাতৰিক লৈ যথেষ্ট কিছুমান নিউজক লৈ পেলাই আমি কেতিয়াও ভয় খাব নালাগে ফান্ডামেন্টাল এনালাইসিস যদি আমি সঠিকভাৱে কৰিব পাৰো তো আপোনালোককো সেই কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছো ষ্টকছত ইনভেষ্ট কৰাৰ আগত ফান্ডামেন্টাল এনালাইসিস কৰাটো খুবেই প্ৰয়োজন খুব ভালদৰে চোৱাচিতা কৰি ইনভেষ্ট কৰিব নেক্সট ভিডিঅত আমি কম্পাউন্ডিংৰ বিষয়ে আলোচনা কৰিম তো আজিলৈ সামৰিছো যদি ভিডিঅটো ভাল পায় এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব